हेलो दिसे रेडी हल केनेकुवा लागिसे कमेन्ट करिब आरो इतिया आमी जाम माने कলৈ जाम कि কৰিম চাই আজি যেটো সানডে হয় সানডে দিনাখনি অকমান ফুৰিব লাগে আৰু মানুহজনৰ টাইম এনে বেলেগ দিনাখনি টাইম নাপায় যেটো একাৰণে সানডে দিনাখনি আৰু অকমান ফুৰাব লৈ যায় তাকে আপোনালোকৰ মাজত শেয়াৰ কৰি ভাল লাগে দিয়কচোন আৰু দেখিছেনে এতিয়া আমি আহি আছো আৰু মই মানে ভয়েস ওভাৰ এটো কাৰণে দিছো বাইকত যেটো হাৱা মাৰি থাকে আৰু মাতবোৰ ভালকে নুঠে সেইকাৰণে মই ভয়েস ওভাৰ বলি দি দিও চাকচোন ইমান ধুনীয়া লাগিছে ন পৰিবেশখন চাহলে যাবলা যে পানী অকন খাই লৈছো যেদি ইমান গৰমত দেখিছে ঘামি যাবি আদায় হৈ গৈছো আকৌ অটত আহিলো যেদি স্কুটিখন বেয়া হৈ থাকিলে ইয়াত এই হোটেলখনত বহাই পিনি থৈ গুচি গ'ল আৰু নিজে মেকানিক বিচাৰি স্কুটিখনৰ কাৰণে ভাল কৰিবলৈ গৈ আছে আৰু আনি পিনি ইয়াত বহিব দিলে আৰু মই বহি আছো এতিয়া স্কুটিখিনি বেয়া হৈ গ'ল পালেহি আৰু মই দেখাম চাব দে আপোনালোকৰ হাঁহি উঠিব ইয়া দেখিছে আহি আছে অৱস্থা নাইকিয়া হৈ আহিছে একদম ঠেলি ঠেলি আহিছে আমি স্কুটিখনত আহি আছো নাভাবিব এখন চলি আহি আছে মানুহজনে চলি আহি আছে দাদাজনে দেখিছে বেলেগ দেখাবলৈ আনিলোতো গেৰেজত আৰু আমি স্কুটিখন ভাল কৰি এতিয়া মেইন লোকেশ্যনত পাই গ'লোহি আৰু চাই থকা গাঁৱলৈ ভিডিঅ'টো আমি সলাই পিনি আহিলোঁ টিকেট কাউণ্টাৰত আকৌ বেগটো থ'বগৈ লাগিব যিটো বেগত আমি কাপোৰ কানি লৈ আহিছিলোঁ সেই কাপোৰ এলাউ নকৰিলে মানে আমি আনিব লাগিছিল নাইলনৰে কি কাপোৰ আমি আনিলোঁ কপাহী কাপোৰ মানে কপাহী টাইপৰ কাপোৰবিলাক আনিলোঁ আৰু এতিয়া আমি মেইন লোকেশ্যনত পাই গ'লো দেখিছে মানে হেৰি আৰু আপোনালোকে চিনি পায় সকলোৱে চুইমিং পুল আৰু তাত অকণমান বোলো যিহেতু আমি বেলেগ দিনাখনি ছুটি নাপাওঁ যিহেতু মানুহজন ব্যস্ত থাকে সেইকাৰণে বোলো ভাবিলোঁ দেওবাৰে আহিম ভাবি থাকোঁ কিন্তু অহাটো নহয় আহি গ'লো আৰু মানুহজনে মই খেলিব ল'লোঁ চাওকচোন কেঁচুৱা ছোৱালী ল'ৰা ছোৱালীৰ দৰে কিন্তু ভয় মোৰ বহুত লাগে আৰু এইটো আমি দুজনে একেলগে কৰিছিলোঁ যিহেতু অলপ ভয় কমকৈ লাগিছিল তথাপিতো অকণমান ভয় লাগে বাৰু দেই ইমান ওপৰতো ল'ৰা ছোৱালীবোৰে খেলত ইমান মানে ভাল নহয় মোৰে ভয়ত কিবা কিবি লাগি গ'ল ল'ৰা ছোৱালীটো একদম আৰু দেখাতহে মানে সহজ লাগে যেতিয়া ওপৰ পৰা এনেকৈ নামি আহে ন বহুত স্পীডত আহে আৰু মানে ডাঙৰ মানুহ ভয় খাই যায় যিহেতু মই বেছিকৈ ভয় খালোঁ বেলেগে ভয় নাখাব পাৰে বাৰু দেই মই অকণমান মানে দুখ পোৱাৰ নিচিনাও লাগি যায় কিন্তু দুখ নাপায় বাৰু একচুৱেলি কিন্তু মোৰ এনেকুৱা লাগি গ'ল আৰু মই ইয়াত আছো ভাবিলোঁ দুটামান ৰিলচ বনাই দিয়ে মানুহজনক ৰিলচ বনাব কৰোঁ মানুহজনে ভিডিঅ' বনাই থৈ দিলে যিহেতু মই সাঁতুৰিব নাজানো এয়া চাওকচোন মই একদম পাৰতে ধৰি এনেকৈ সাঁতুৰি আছোঁ মানুহজনে হাঁহি আছিলে ভিডিঅ' কৰি আৰু এয়া গান লাগি আছিলে যিহেতু গান দিলে মানে ফেচবুকত কপিৰাইট লাগে বুলি কয় সেইকাৰণে মই গানটো মানে ভয়েস ওভাৰেই দি দিলোঁ গানটো যিহেতু মানে ছাইডত গান বাজিলেও কপিৰাইট লাগে বুলি কয় সেইকাৰণে গানটো নিদিলোঁ আৰু সকলোৱে এনেকৈ নাচি থকা দেখি মোৰো আৰু নাচো লাগি গ'ল সেইকাৰণে অকণমান নাচি দিলোঁ মানুহজনে তাতে ভিডিঅ' কৰি দিলে আৰু আপোনালোককো মই দেখালে যিহেতু অলপ দেখাব পাৰি সেইকাৰণে ভাবিলোঁ ওপৰত চিৰিত উঠি অকণমান ওপৰলৈ উঠি পিনি আমি গোটেই পৰিৱেশখন দেখাই দিওঁ আৰু কেনেকুৱানো জেগাকণ আৰু আপোনালোকে নিশ্চয় দেখা পাইছে ভালকৈ আৰু ভাল লাগিলে বহুত মই আহিম বুলি আগৰ পৰাই ভাবি আছিলোঁ কিন্তু অহা নহৈছিল ফূৰ্তি যিমান লাগিছিল ভয় সিমানে লাগিছিল কিন্তু মানুহজনে অকণমান সাহস দিয়াৰ কাৰণে অকণমান খেলিব পাৰিলোঁ আৰু মানুহজনে ভিডিঅ' কৰি দিছিলে দেখিছেনে মই একদম তলত পাই গ'লোগৈ আৰু য'তেই নহওক মানুহজনৰ লগত থাকিলেতো এনেও ভালেই লাগে আৰু মানুহজনে ভিডিঅ' কৰি দিছে তাতে আৰু ভাল লাগিছে আৰু এয়া মোক কৈছে মানুহজনে ব'লা তুমি এবাৰ একদম দীঘল এটা খেলিবা বুলি ক'লে মই ভিডিঅ' বনাই দিম বুলি ক'লত মই একদম পূৰা খেলিলোঁ একদম সাহস কৰি কিন্তু ভয়ো লাগিছিল দেখিছেনে একদম এই তলত ওলামগৈ তললৈকে মানুহজনে ভিডিঅ'টো নবনালে কিন্তু এইটো কাৰণে অকণমান বেয়াও লাগিলে যিটো মানুহজনেও পাছে খেলি গ'ল আৰু মোক আগে যাব ক'লে মোক মানুহজনে ক'লে মই তোমাৰ পাছে যাম ভিডিঅ' বনাম কিন্তু মই মানে বেছি স্পীডত গুচি গ'লোঁ নেকি কিয়ে নহ'ল গোটেইজনে উঠিব নোৱাৰিলোঁ আৰু ইয়াত মোৰ চবচে বেছি ভাল লাগিলে একদম ওপৰৰ পৰা অকণ পানী পৰি থাকে আৰু বহুত চেঁচা পানীখিনি ফ্ৰিজৰ পানীৰ নিচিনা একদম আৰু তাত গান লাগি আছিলে যিহেতু ৰ'ব নোৱাৰি নাচনি হয় সেইকাৰণে অকণমান বোলো দাই নাচি দিওঁ আৰু মানুহজনে ক'লে নাচা নাযাব ভিডিঅ' বনাম বুলি সেইকাৰণে আৰু অকণ ফূৰ্তি লাগিলে আৰু মানুহজনে মই দুয়োটাই আৰু মানুহজনে মানে ইমান ভালকৈ নাচিব নাজানে ন ময়ো নাজানো বাৰু খালী হ'লেও মানুহজনে মানে মই কোৱাৰ কাৰণে অকণমান ট্ৰাই কৰি দিলে আৰু যিহেতু ভোক লাগিছে কিবা এটা খাই লওঁ যিহেতু ৰাতিপুৱাই অহা আৰু আমি খাবলৈ লৈছোঁ ভাত আৰু আমি এতিয়া ঘৰলৈ ৰুমলৈ বুলি গৈ আছোঁ আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব